हेलो एवरीवन, हेल्दी एंड टेस्टी रेसिपी चेनेल सकलोके स्वागतम जनाइছোঁ। आशा करूँ सकलोৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে এটা এগ কাৰী ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। যদি এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ এই ৰেচিপিটো চাই কেনে লাগিল। তেনেহ'লে চাই লওঁ আহক এই এগ কাৰীটো মই কেনেদৰে বনাইছোঁ। ইয়াতে মই দুটা বিলাহী লৈছোঁ, দুটা আদা লৈছোঁ আৰু লৈছোঁ 5-6টা ইলাচি আৰু লং, নহৰু লৈছোঁ আৰু 20টামান কাজু লৈছোঁ। এতিয়া এটা চচপেনত মই প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ। ইয়াতে মই কাজু, তাৰপিছত নহৰু, আদা আৰু বাকী মছলাখিনি দি লৈছোঁ আৰু বিলাহীও দি লৈছোঁ। এইখিনি মই 5 মিনিটৰ কাৰণে বইল কৰি লৈছোঁ। এইখিনি বইল কৰি লোৱা হৈ গৈছে আৰু বিলাহীও সিজি আহিছে। এতিয়া মই ইয়াৰ পৰা পানী আঁতৰাই লৈছোঁ। এই পানী মই পেলাই নিদিম, পিছত ব্যৱহাৰ কৰিম, সেইবাবে এইটো বেলেগ এঠাইত ৰাখি থৈছোঁ। এতিয়া মই দেখুৱাৰ ধৰণেৰে বিলাহীটো কাটি লৈছোঁ। এতিয়া বিলাহী আৰু বইল কৰি লোৱা মছলাখিনিৰ পেষ্ট বনাই ল'ব লাগিব। এয়া মই কাজু, বিলাহী, আদা, নহৰু আৰু বাকীখিনিৰ পেষ্ট বনাই লৈছোঁ। ইয়াতে মই 8টা কণী বইল কৰি লৈছোঁ। কণীৰ পৰিমাণটো আপুনি কম বেছি কৰি ল'ব পাৰে আৰু মাজেদি কাটি লৈছোঁ। আৰু এটা কণী মই নাকাটো, এইটো পিছত ৰুকনিৰ সহায়ত ৰুকি দিব লাগিব। কেৰাহী গৰম কৰি প্ৰয়োজন অনুসৰি মিঠাতেল দি লৈছোঁ। তেল গৰম হৈ অহা 2টা তেজপাত আৰু পাতলকৈ কাটি ৰখা পিঁয়াজ ইয়াতে দি লৈছোঁ। এইখিনি ভালদৰে লৰাই ৰঙচুৱা কৰি লৈছোঁ। পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ আহিছে। এইখিনিতে মই 1 চামুচ হালধি দি লৈছোঁ, 1 চামুচ জিৰা পাউডাৰ দি লৈছোঁ আৰু 1 চামুচ ধনিয়া পাউডাৰ দি লৈছোঁ। পুনৰ গোটেইখিনি লৰাই লৈছোঁ আৰু এইখিনিতে মই গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ। মছলাখিনি অলপ সময় ভাজি লোৱাৰ পিছত মই কাজু আৰু মছলাৰ পেষ্টখিনি ইয়াতে দি লৈছোঁ আৰু পুনৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এইখিনিতে মই আধা চামুচ ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আধা চামুচ গৰম মছলা দি লৈছোঁ। এইখিনি অলপ সময় ভাজি লৈছোঁ। মছলাখিনি মোৰ ভাজি লোৱা হৈ গৈছে। এতিয়া ৰাখি থোৱা মছলাৰ পানী ইয়াতে দি লৈছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈ ঢাকন দি দিছোঁ 10 মিনিটৰ বাবে। 10 মিনিট পিছত ঢাকন খুলি ইয়াতে মই বইল কৰি ৰখা কণীখিনি ইয়াতে দি লৈছোঁ।
গোটেইখিনি মিলাই লৈ ঢাকন দি দিছোঁ পুনৰ 5 মিনিটৰ বাবে। এইখিনিতে মই 3টা কেঁচা জলকীয়া ইয়াতে দি লৈছোঁ, অলপ ধনিয়া পাতো ইয়াতে দি লৈছোঁ। এগ কাৰীটো মোৰ হৈ গৈছে, মই গেছটো অফ কৰি দিছোঁ। এতিয়া বইল কৰি ৰখা কণীটো এটা ৰুকনিৰ সহায়ত এনেদৰে দি লৈছোঁ। গোটেইখিনি অলপ মিলাই লৈ ঢাকন দি দিছোঁ পুনৰ 10 মিনিটৰ বাবে। 10 মিনিট পিছত এয়া আমাৰ এগ কাৰী গৰম গৰম ভাত, ৰুটি, পৰঠাৰ সৈতে খাবলৈ ৰেডি। এই এগ কাৰী ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। আজিলৈ ইমানেই, পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।